আমি মানৱ সমষ্টিত এইবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে টিকট দিবলৈ মোটামুটি সিদ্ধান্ত কৰিছে আৰু আজিৰ পৰা এবছৰ আগতে মই ভৱানীপুৰ সমষ্টিৰ বিধায়ক যদিও মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মোক মানস সমষ্টিত যিহেতুকে বিধায়ক নোহোৱা হৈ গ'ল নতুন সমষ্টিত মোক দায়িত্বভাৰ দিছিল আৰু মই পূৰ্ণ গতিত কাম কৰি আছোঁ। একেবাৰে আমাৰ প্ৰথম দেখিলোঁ আমাৰ চিটো চি কেটেগৰী আছে, এতিয়া মানস সমষ্টিটো আমাৰ এ কেটেগৰীত আহি সোমাইছে আৰু আমি জয়লাভ কৰিবলৈ সম্পূৰ্ণ আশাবাদী নহয়, আমি পূৰ্ণ বিশ্বাস আমাৰ আছে যে মানস সমষ্টিটো আমি জয়লাভ কৰিম। আৰু আমাৰ লগত ইতিমধ্যে আপোনালোকে জানে আমি মানে NDA আমাৰ মিত্ৰজোঁট AGP আছে, আমাৰ লগত BPF আছে আৰু আমি একেলগে নিৰ্বাচন খেলি আৰু জয়লাভ কৰিম। BPF-এ এই সিটটো লয় তেতিয়াহ'লে আপুনি ক'ত খেলিব? BPF-এ সিটটো লোৱা নলোৱাটো এতিয়ালৈ আমাৰ ফাইনেল হোৱা নাই আৰু যদি BPF-এ সিটটো লয় BPF-ক জিতাম। মুঠতে আমি মিত্ৰ দল আৰু মিত্ৰ ধৰ্ম পালন কৰি আমি নিৰ্বাচন খেলিম। এতিয়া মই ভাৰতীয় জনতা পাৰ্টীৰ এজন কাৰ্যকৰ্তা, অকল বিধায়ক নহয়, এজন কাৰ্যকৰ্তা আৰু কাৰ্যকৰ্তা মানে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈছেয়ে আমি ভাৰতীয় জনতা এটা কাৰ্যকৰ্তা মানে এজন লাচিতৰ দেশৰ আমি সৈনিক। যদি আপুনি টিকটৰ পৰা বঞ্চিত হয় বিজেপি তেতিয়া আপুনি নিৰ্দলীয় খেলিব লাগিব? নাই, নেখেলো। এতিয়া সিদ্ধান্ত মই ভাৰতীয় জনতা পাৰ্টীৰ এজন কাৰ্যকৰ্তা হিচাপে কাম কৰি থাকিম। মানস সমষ্টিক বাদ দি কিবা বেলেগ সমষ্টি চিন্তা কৰিছে নেকি? এইটো কৰিব পাৰে, এইটো আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ বিশাল এটা আকাৰ থাকে। এতিয়া ধৰক সৰ্বানন্দ সোণোৱাল ছাৰ প্ৰথম পৰা খেলিছিল লখিমপুৰ, তাৰপিছত CM হোৱাৰ সময়ত মাজুলীৰ বিধায়ক আৰু এতিয়া ডিব্ৰুগড়ৰ বিধায়ক। তাৰমানে আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে যাক য'ত কৰ্মস্থলীতে আমি তাতে কৰ্ম কৰিবলৈ প্ৰস্তুত। যেনে ইয়াৰে প্ৰভাৰীজন প্ৰথম আমাৰ শিৱসাগৰৰ আছিল বিতোপন কল্যাণ গগৈ, এইবাৰ আমাৰ নাৰায়ণ ডেকা আৰু বৰ্তমান আমাৰ সহপ্ৰভাৰী হৈ আছে ৰঙিয়াৰ পৰা। আমাৰ মানে কৰ্মস্থলী ভাৰতবৰ্ষ, সেইকাৰণে সৰ্ববৃহৎ পৃথিৱীৰ দল হ'ল শৃংখলাবদ্ধ দল, নিয়মানুৱৰ্তী থকা দলটো হ'ল ভাৰতীয় জনতা পাৰ্টী। ইতিমধ্যে কালি ৰাইজৰ দলে মানস সমষ্টিৰ পৰা মনোৰঞ্জন তালুকদাৰ বুলি এজনক প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে আৰু সেই সংবাদমেল দি বাক্সা জিলা সমিতিয়ে আপোনাৰ ভূমাফিয়া মিছলীয়া বুলি অভিযোগ কৰিছে, কি ক'ব? সেইটো ধৰ কিছুমান মানুহৰ নিয়মেই, কাৰণ তেওঁলোকে নিজে ৰাইজৰ মাজত কিমান আগবাঢ়ি যাব পাৰে আগবাঢ়ি যাওক, বেলেগক দোষ দি লাভ নাই। ভূমাফিয়া বুলি শব্দটো কোৱাৰ লগে লগে আপোনালোকে আজিকালি ফেচবুক চায়, ফেচবুকৰ এনে এটা দিন আছে নেকি যিটো দিনত মই মাটিৰ বেপাৰ কৰিবলৈ যাব পাৰোঁ গুৱাহাটীত? এনেকুৱা আপোনালোকে এটা বছৰত এটা দিন উলিয়াই দিয়ক যে অমুক দিনা মানুহজন গুৱাহাটীত আছে। আৰু আজি ডিজিটেল যুগত আজিকালি সেইটো পায়, কোনে ক'ত কাম কৰি আছোঁ, ৰাতিপুৱা 8টাৰ পৰা ৰাতি 1টালৈকে আপুনি সমষ্টিৰ মিটিঙত পাব, সমষ্টিৰ মানুহৰ লগত পাব। এতিয়া ৰাইজৰ দলক এটাই কওক যে আপোনালোকে যিটো মিত্ৰ দল কৰিব গৈছে কংগ্ৰেছৰ লগত, সেইটো এপ্ৰিলৰ 5 তাৰিখৰ আগতে হ'ব না নাই, বোধহয় এপ্ৰিলৰ 4 তাৰিখে নিৰ্বাচন শেষ হ'ব আৰু তেওঁলোকৰ গোটবন্ধনটো হ'ব এপ্ৰিলৰ 5 তাৰিখে। মানসত বিজেপিৰ উত্থান দেখি শংকিত হৈছে নেকি? শংকিত হৈছে, সকলো দল শংকিত হৈ গৈছে আৰু মোটামুটি কিছুমান নেগুৰ পেলাই দিছে যে আমি নেখেলিলে ভাল। যাওক, কংগ্ৰেছে মুভমেণ্টে কৰা নাই। কংগ্ৰেছৰ বহুত মানে আপোনালোকে দেখিছে বহুত কেণ্ডিডেট বিচাৰি আছে, কেণ্ডিডেটবিলাকে আঁতৰি আছে যে তাত খেলি লাভ নাই। এতিয়া ৰাইজৰ দলেও মনোৰঞ্জন তালুকদাৰ না কি তালুকদাৰ আছে, অঞ্জন তালুকদাৰ বোলে একজনক প্ৰক্ষেপ কৰিছে বুলি শুনিছোঁ। খেলক, খেলিব হওক। এইবাৰ MCLতো তেওঁলোকে এটা অবৰো বুলি খেলিছিল, খেলি মানে জিতিবই, 175টা ভোট পাইছিল। তেনেকৈ এতিয়া 100, 200, 500 পাব পাৰে মেক্সিমাম, 500ৰ আগত ক্ৰছ কৰিব নোৱাৰে। ৰাইজৰ দলে কিমান আসন পাব বুলি ভাবে আপুনি? ৰাইজৰ দলে এইবাৰ ডাঙৰ শূন্য এটা লিখি থওক, মহাশূন্য এটা পাব। শিৱসাগৰতো তেওঁলোকে জিতিব নোৱাৰে, এইবাৰ পৰাজয় নিশ্চিত। অখিল গগৈ অৱশ্যে পাৰিব, অখিল গগৈ যদি ধুবুৰী বা মিয়াৰ মাজত খেলে
মিয়াক চুমা টুমা খাই কেইটামান ভোট পাব কিন্তু জিতবা নোৱাৰে